সকলোকে সম্ভাষণ জনাই মই ৰুনুমণিয়ে মোৰ ৰুনুমনি'জ লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই অলপ বগৰী আচাৰ কৰিছিলোঁ, তাকে কেনেধৰণেনো মই বগৰী আচাৰ কৰিলোঁ তাকে আপোনালোকক লৈ আগবঢ়ালোঁ। এয়া জ্বলা মিঠা বগৰী আচাৰ। এনেধৰণেৰে যদি আচাৰ কৰা হয় এই আচাৰ বহু দিনলৈকে ভাল হৈ থাকে আৰু আপোনাৰ যিকোনো লগতে এনেধৰণৰ আচাৰ খাব পাৰি। মোৰ এই ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে বগৰী আচাৰ বনাবলৈ যাওঁ। ৰ'দত বগৰীখিনি দিয়াৰ পিছত যেতিয়া বগৰীখিনি এনেধৰণেৰে অলপ লেৰেলি যায় তেতিয়া হাতখনেৰে এনেধৰণেৰে অলপ ভাঙি দিয়া হয়। এনেদৰে মই গোটেই বগৰীখিনি ভাঙি এইখিনি আকৌ এটা দিন মই ৰ'দত দি লৈছিলোঁ। গতিকে এনেধৰণেৰে যদি বগৰীখিনি ভাঙি দিয়া হয় তেতিয়াহ'লে কি হয় আচাৰখিনিও ভাল হয়। এই আচাৰৰ কাৰণে মই এয়া চফ লৈছোঁ প্ৰায় 2 চামুচ, এয়া আজৱাইন লৈছোঁ এচামুচ জোখাৰে আৰু এয়া গোটা জিৰা লৈছোঁ আৰু তাৰ লগতে মই লৈছোঁ কেইটামান এয়া শুকান জলকীয়া, কাৰণ মই আগতেই কৈছোঁ যে মই এখন জ্বলা মিঠা আচাৰ কৰিম বুলি, আৰু তাৰ লগত মই অলপ এয়া জালুক লৈছোঁ। গতিকে চাওঁচোন কেনেধৰণেনো বনাওঁ আৰু খাবলৈনো কেনেকুৱা হয়। মোৰ এই পদ্ধতিৰে আপোনালোকেও বনাই চাবচোন আৰু কেনে পায় কমেণ্ট কৰিব। প্ৰথমে মই এয়া এটা কেৰাহী বহাই ল'লোঁ আৰু জলকীয়াখিনি প্ৰথমে মই অলপ গৰম কৰি ল'ম আৰু এইখিনি যেতিয়া গৰম হ'ব, গৰম কৰা হোৱাৰ পিছত মই এইখিনি কাঢ়ি ৰাখিম আৰু তাৰপিছতে মই এয়া জিৰা কি কয় এইটো চফ আৰু আপোনাৰ আজৱাইনখিনিও একেলগতে মই এনেকৈ ধৰণে অলপ গৰম কৰি ল'ম। তাৰপিছতে মই গ্ৰাইণ্ডাৰত এইখিনি গুড়ি কৰি ল'ম। এয়া মোৰ হৈ গ'ল। অলপ ঠাণ্ডা হ'লে এইখিনি মই গ্ৰাইণ্ড কৰি ল'ব পাৰিম। গতিকে একেবাৰে সহজ পদ্ধতি। এয়া চাওক মই এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। একেবাৰে সহজ পদ্ধতি আৰু কি হয় এনেধৰণৰ আচাৰ কৰিলে ল'ৰা ছোৱালীও খাবলৈ খুব ভাল লাগে আৰু নিজেও খাই ভাল পাওঁ। এতিয়া মই অলপ গুড় গৰম কৰিম। গুড় গৰম কৰিবৰ কাৰণে কেৰাহীত অলপ পানী দি ল'লোঁ। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈকে। আৰু এইখিনিতে কওঁ যিসকল প্ৰথম মোৰ চেনেললৈ আহিছে প্লিজ তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে আৰু ইমান দিনে মোক যিসকলে ইমান মৰম দি আছে তেখেতসকললৈ মই বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকেও মোক এনেধৰণেৰে মৰম চেনেহ দি থাকিব বুলি মই আশা ৰাখিলোঁ। তেন্তে আহক ভিডিঅ'টি আকৌ চাই থাকোঁ। মোৰ এয়া গৰম গুড়খিনি প্ৰায় আপোনাৰ দেখিছেনে পাক লৈছেই আৰু এতিয়া মই বগৰীখিনি দি দিম, কাৰণ বগৰীখিনি মই সেই ভঙাৰ পিছত এটা দিন ৰ'দত দি বুলি আপোনালোকক আগতেই জনাইছিলোঁ। এয়া মই ৰ'দত দিয়াৰ পিছত বগৰী ৰংটো এনেধৰণেই হ'ল আৰু এতিয়া এইখিনি গুড়ৰ লগত মিলাই যাম আৰু গেছটো অফ কৰিব নালাগে এইখিনি, কাৰণ গুড়খিনি তেতিয়াহে এনেকৈ একেবাৰে মানে বগৰীখিনিৰ মাজত সোমাই যাব। আৰু এনেধৰণেৰে মই সনাৰ পিছত ইয়াত মই এতিয়া গুড়ি কৰি থোৱা মছলাখিনি দি দিছোঁ। মছলা আৰু জ্বলাটো আপোনালোকৰ নিজৰ মানে খোৱাৰ ৰুচিৰ ওপৰত কথা। আৰু আচলতে আমাৰ কি হয় মানে এনেধৰণেৰে মছলা আৰু জ্বলাটোত খাই খুব ভাল পায় মোৰ ঘৰখনেও, সেয়েহে মই এই পদ্ধতিৰে প্ৰায় কৰোঁ। আগতেও মই এনেধৰণৰ মিঠা বগৰীৰ আচাৰ দিছিলোঁ, অলপ পদ্ধতিটো বেলেগ। আৰু ইয়াত মই অলপ জালুক দি দিছোঁ। জ্বলা মিঠা আৰু বগৰীৰ এটা টেঙা আছেই, গতিকে আৰু ইয়াত অলপ মই নিমখ দি দিছোঁ আৰু অলপ নিমখীয়া ভাৱ আহে। গতিকে সঁচাকৈয়ে ইমান সুস্বাদু হয় এনেধৰণৰ যদি বগৰী আচাৰ কৰা হয়। আৰু এই আচাৰ চাওক আমি যেনেধৰণেৰে আপোনাৰ পকা মিঠৈ বা লাডু বনাওঁ তেনেধৰণেৰে গুড়খিনি পাক লয়। গতিকে এনে আচাৰ বেয়া হোৱাৰ কেতিয়াও চান্স নাথাকে। আপোনালোকেও এনেধৰণেৰে বনাব বুলি আশা ৰাখিলোঁ আৰু মোক নিশ্চয় কমেণ্ট কৰিব।
আৰু ভিডিঅ'টি শেষলৈকে চাব আৰু লাইক এটা কৰি দিব দেই। ঠাণ্ডা হোৱাৰ পিছত মই এয়া বটলত ভৰাই দিলোঁ। গতিকে আপোনালোকে কেনে পালে বাৰু মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটি নতুন ভিডিঅ' লৈ মই আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ।